হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু হেপী গণেশা অল অফ ইউ। আজি গণেশ পূজা হয়, চ' সকলোলৈকে মোৰ ফালৰ পৰা গণেশ পূজাৰ শুভেচ্ছা থাকিল। আৰু বাংগালোৰত মই বাংগালোৰত থাকোঁ, আপোনালোকে প্ৰায় গম পায়েই চাগে। বহিৰাজ্যত কি ধৰণে গণেশ পূজা পালন কৰা হয় তাকে দেখুৱাম আপোনালোকক। চাব, ইয়াতে বহুত বেলেগ ধৰণৰ গণেশ পূজা, মানে বহুত লাখ লাখ কৰোৰ টকা খৰচ কৰাৰ নিচিনা আৰু পূজাৰ নামত। কিয় মই এইটোৱে ক'বলৈ বিচাৰোঁ আপোনালোকক, পূজা আৰু খোৱা এই দুটা বস্তু চাউথৰ কাৰণে মানে একদম মেইন হয়, মানে কোনো হিচাপ নাই, একদম দুখীয়াৰ পৰা আদি কৰি ধনীলৈকে মানে কোনো সীমা নাই। চ' এওঁলোকে এনেকুৱা ধৰণৰ টকা পইচা খৰচ কৰে পূজা আৰু খোৱাৰ নামত। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, স্কিপ নকৰিব। প্ৰতিটো বলিত পাব, মইতো সেইবিলাক দেখুৱাব লগা হ'লে মোক কিমান দিন লাগিব ঠিক নাই। চ' তথাপিও মই এটা দুটামান আপোনালোকক দেখুৱাম বাৰু কি ধৰণে পূজা পাতে ইয়াতে পালন কৰা হয়। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাব। মই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে আমি শৰাইখন দি লওঁ, কিয়নো শৰাইখন আগবঢ়াই থৈ দিছিলোঁ যিহেতু। চ' বহুত দেৰিয়ে হ'ল, পোৱালিৰ অফিচৰ পৰা আজি দেৰি হ'ল। চ' সেইকাৰণে দেখিছে সেৱা এটা কৰি ভিতৰলৈ সোমাই গৈছোঁ মন্দিৰৰ ভিতৰলৈ। শৰাইখন ৰেডি কৰিব লগা হ'ব এতিয়া, কিয় আমাৰ অসমৰ নিচিনা নহয়। নাৰিকলটো দিছে তেওঁ, আমিয়ে অনা হয়, বাট তেওঁ নাৰিকলটো বাহিৰত ভাঙি আনিব দিছে, দুটা পিচ কৰি আনিব দিছে। আমাৰ অসমত হ'লে তেনেকুৱা ধৰণৰ নহয়, চব ভকতে কৰে আৰু প্ৰসাদ, মাহ প্ৰসাদৰ পৰা আদি কৰি সকলোবিলাক কল কমলাৰ পৰা আদি কৰি চব ৰেডি কৰে। বাট ইয়াতে আমি নিজে কৰিব লাগিব, নাৰিকলটো বাহিৰত ভাঙি দুপিচ কৰি আনিব লাগিব, মানে গোটাই শৰাইখনত নলয়। আৰু শৰাই বুলিবলৈ ইয়াতে দেখিছে একো নাই, খালি ফল মূল কল কমলা আপেল এনেকুৱা ধৰণৰ আৰু খালি ফল মূল আৰু চুইট মিঠাইৰ পৰা আদি কৰি, বেলেগ বুট প্ৰসাদ তেনেকুৱা একো নাই। ট'টেলি ডিফাৰেণ্ট হয়, আপোনালোকে দেখা পাইছে কেনেকুৱা হয়। চ' এতিয়া তেওঁক দিছোঁ আমি শৰাইখন আগবঢ়াই দিবলৈ কাৰণে। বাট তেওঁ আমাক সুধিছে নামকেইটা কি হয়। ইয়াতে এটা কথা আপোনালোকে কি জানেনে, ইয়াতে যেতিয়া পূজা কৰিব অহা হয় তেওঁলোকে নাম সোধে, কিয় আমাৰ নামকেইটা হৈ পেলাই তেওঁলোকে পূজা কৰিব মানে। আৰু আপুনি যাৰে নাম নকওক, ঘৰৰ মানুহৰ নাম ক'লেও পূজা কৰিব, কৈ দিলেই হৈ গ'ল। বাট আমাৰ নাম কৈছোঁ, আমি ঘৰৰ নামো কৈছোঁ। ঠিক তেওঁ এতিয়া ভিতৰলৈ সোমাই গৈছে, মানে নামকেইটাক লৈ কিনে কৈ কিনে ধৰক আশীৰ্বাদ দিয়ে আৰু ঠিক তেনেকুৱা ধৰণৰ হয়। আমাৰ অসমৰ নিচিনা নহয় আৰু, ইয়াতো অসমতো বহুতেই বেলেগ ধৰণৰ হয়, বাট ইয়াতো ঠিক এনেকুৱাই আৰু। বৰ বেছি পূজাও নকৰে, জাষ্ট অকণমান কম সময়তে মানে কি খতম কৰি দিয়ে আৰু শেষ কৰি দিয়ে তেওঁলোকে। আৰু দ্বিতীয় কথাটো হ'ল কি, ফ্লাৱাৰবিলাক দেখিছেনে, ফুলবিলাক চব ফ্ৰেছ হয় একদম পূৰা, মানে দোকানৰ পৰা ধৰক নৰ্মেল এনেকুৱা কিনি অনা ফুল নহয়, এইবিলাক একদম ফ্ৰেছ ফুল হয়, গছৰ পৰা ডাইৰেক্ট উঠাই অনা। আৰু ফুলৰ মানে কি ক'ম আৰু, বহুত ইয়াত মাৰ্কেট আছে আৰু বহুত মুভমেণ্ট, মানে এনেকুৱা মুভমেণ্ট হয় ইয়াতে ফুলৰ বহুত চলে। চাউথত পূজা পাতলবোৰ বেছি হয় ইয়াতে। চ' সেই তেনেকুৱা ধৰণৰ চাওক, আমাৰ পূজা কৰি অলমষ্ট হৈয়ে গ'ল, খতমেই হৈ গ'ল। পূজাৰীজন ভিতৰৰ পৰা ওলাই আহিলে, মানে বহুত জল্দি খতম কৰি দিয়ে। আৰু আমাৰ অসমত যিদৰে আমি সেৱা কৰিব লগা, ঘোষা খাব লগা, তেনেকুৱা নহয়। এতিয়া আৰতিটো দিছে, আৰতি আমি অকণ লৈ লৈছোঁ। আৰু এতিয়া দেখা পাইছে আমাৰ শৰাইখনত থকা বস্তুখিনি যিখিনি আছে সেইখন তেওঁ এই হাতত উঠাইছে, আৰু মানে কি গোটেইখিনি দি দিব আৰু তাত ল'ব লগা বস্তুখিনি ধৰি কিনে। আৰু এয়া শান্তি পানী বুলি কয়নে, মইতো ভগৱানৰ পানী বুলিয়ে কওঁ বাৰু, মই বিশেষ নাজানো। আৰু এইটো কি দিলে মাথাত, মই এইটোহে ধৰিব নোৱাৰিলোঁ। তেওঁক সুধিবলৈও বৰ বিশেষ নহ'লে, মাথাত যিটো লগাই দিছে। চ' অলমষ্ট আমাৰ পূজা কৰি খতমেই হৈ গ'ল, দেখা পাইছে আপোনালোকে ইমান কম সময়ৰ ভিতৰত। কিন্তু আমাৰ অসমত এনেকুৱা নহয়, আমাৰ অসমত বহুতেই বেলেগ হয়। বাট ইয়াতে এনেকুৱা ধৰণৰ, কিনো কৰিম উপায় নাই, যিয়ে নহওক কিয় তথাপিও ভালেই লাগিলে। ইয়াতে মন্দিৰবোৰ বহুত হয়, ইমান মন্দিৰ চাউথত, মই কি ক'ম আপোনালোকক। ত' পূজা কৰি শেষ হৈ গ'ল, আমাৰ শেষবাৰৰ বাবে সেৱা এটা জনাই আহিলোঁ। এইটো এটা গেট হয়, আৰু বাহিৰতো এটা গেট আছে। আৰু বাহিৰতো আছে গণেশ মূৰ্তি, মই দেখুৱাম বাৰু, বহুত বেলেগ ধৰণৰ, তাতে বহুত মানুহ আছে, চাব আপোনালোকে বহুত ভাল পাব। দেখিছেনে আপোনালোকে, মন্দিৰৰ বাহিৰতে হয়, ইয়াতো পতা গৈছে মানে। আৰু মই আপোনালোকক কৈছিলোঁ চাগে, ইয়াতে বহুত চাউথত ইমান পূজা পাতল কৰা হয় কি ক'ম আৰু। আপুনি চাওক কিমান ধুনীয়াকৈ সজাইছে, লাখ লাখ টকা খৰচ কৰিছে। এইটো দেখিছেনে, নাৰিকল হয়, আৰু এইটো পিতলৰ কি হয়, টেকেলি নেকি, টেকেলি চাগে, তাৰ ওপৰতে সজাই থৈ দিছে। চাওক নাৰিকলটো বহুত ৱেট আছে দেই, চাই থাকক আপোনালোকে। ইমান মানুহ নাই এতিয়া, বৰ ৰাতি হৈ গ'ল এতিয়া 11টা, 11:30 চাৰে 11টামান বাজিল আৰু
ইভিনিং টাইমত ভালেমান মানুহ হয় কিয়নো এতিয়া মানুহবিলাক চব গুচি গৈছে আৰু আমাৰ দেৰি হ'ল আহা মই কৈছিলোঁ অফিচৰ পৰা দেৰি হ'ল যিহেতু এই দেখিছেনে গণপতি বাপ্পা ধুনীয়াকৈ সজাই থৈ দিছে এইপিনে হৈছে নাৰিকল ইয়াৰ এইকণৰ পৰা যদি পাওঁ হ'লে মানুহখিনি অলপ আগত গ'লে আকৌ তাতো আছে তাতো পতা গৈছে মানে গণেশ পূজা বাট নাযাওঁ আৰু দিয়ক তালৈ এইখিনিকে আপোনালোকক দেখুৱাই দিলোঁ বহুত ৰাতি হ'ল ন আৰু কথাটো হৈছে কি বেবীটো দেখিছেনে আপোনালোকে কাৰ হয় বাৰু কওকচোন গেষ্ট কৰকচোন আপোনালোকে কমেণ্টত জনাব কাৰ হয় চ' সিমানেই বাকী চাওক আপোনালোকে সেৱা এটা কৰি লওঁ ইয়াতো আহিছোঁ যদি কিয়নো ভাল নালাগে ন তাতো অলৰেডি কৰিছোঁ বাৰু তথাপি ইয়াতে এনেই সেৱা এটা জনাই লওঁ সেৱা এটা জনাই আৰু বাকী দেখুৱাইছোঁ আপোনালোকক মই কৈছিলোঁ সেইবিলাক ফুলবিলাক দেখিছেনে আপোনালোকে ইয়াত যি য'ত ফুল পাব ন মানে কি কয় টেম্পৰেৰী ফুল নাপায় আপোনালোকে যেনেকৈ দোকানৰ পৰা কিনি আনি টেম্পৰেৰী লগালোঁ ফ্ৰী উলিয়াই পেলাই বা খুলকি থৈ দিলোঁ পেলাই দিলোঁ ঠিক তেনেকুৱা ধৰণৰ নহয় একদম পুৰা ফ্ৰেছ হয় ডাইৰেক্ট উঠাই নি ল'ব আৰু ইয়াত ফুলৰ ইমান দাম ন আৰু ইমান বিজনেছ হয় ইয়াতে ফুলৰ কি ক'ম কৈছিলোঁ চাগে পূজা বুলি ক'লে ন একদম দুখীয়াৰ পৰা ধনীলৈকে মানে কোনো নেৰে ত' ঠিক তেনেকুৱা ধৰণৰ কথা কেনেকুৱা পালে জনাব আপোনালোকে মোৰতো বহুতে ভাল লাগিল আহি কিনে ইমান ৰাতি আহিছোঁ যদি মানুহবিলাক আছে ইয়াৰ মানুহবিলাকে ধৰক এনেকৈ আহি যায় চ' ফাইনেলি এতিয়া ঘৰত যাম ফ্ৰেণ্ডছ কেনেকুৱা পালে জনাব ইয়াতে আমাৰ অসমৰ নিচিনা নহয় ইয়াত পূজা বুলি মানে পূজা মানে চাব লগা হ'লে মানে বিভিন্ন ধৰণৰ পূজা কৰে আমিতো ইমানবিলাক নাজানো কিন্তু পূজা ইয়াতে মানে লাখ লাখ টকা খৰচ কৰি মানুহে বনায় আৰু পূজা পাতে চ' পূজাই হওক আৰু খোৱাই হওক এইবোৰ একদম নাম্বাৰ 1 হয় মই এইটো কথা কৈ দিছোঁ কিমান ধুনীয়া লাগিছে আপোনালোকে টোটেলি দেখা পাইছে গোটেইখিনি মই দেখুৱাই দিছোঁ আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম কিয় বহুত দেৰি হৈ গ'ল মানুহ দেখিছে কিমানবোৰ আছে চাওক ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ফ'ল' এটা কৰি দিব আৰু যদি ইউটিউবত চাইছে চেনেলটো কি কৰিব শুন ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ ইমানেই বাই বাই